Hey guys, নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম মোৰ YouTube চেনেলত পুনৰ এবাৰ বন্ধুসকল এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছো আজি যদি আপুনি মেডিটেশন বা ধ্যান কৰে তেতিয়া হলে আজি আপোনালোকৰ লগত এটা কথা শেয়াৰ কৰিবলৈ গৈ আছো যে মেডিটেশন কেৱল কৰিলেই নহব যে মেডিটেশনৰ ওপৰত ইতিমধ্যে আপোনালোকে অলৰেডি YouTubeত বহুতখিনি ভিডিঅ' দি থৈছে সেই ভিডিঅ'খিনি আপোনালোকে চাবলৈ পাব যে YouTubeত দি থোৱা ভিডিঅ'বোৰ কেনেকৈ মেডিটেশন কৰিব লাগে বা কিমানখিনি সময় মেডিটেশন কৰিব লাগে সাধাৰণতে মেডিটেশন বা ধ্যান বুলি ক'লে ৰাতিপুৱা শুই উঠি কৰা হয় ঠিক আছে কিন্তু আজি মই আজিৰ এই ভিডিঅ'টোত মেডিটেশন কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত আলোচনা নকৰো বা সেই বিষয়ে নকওঁ আজি আলোচনা কৰিম মেডিটেশন কৰোতে ক'বলৈ দিয়া শব্দবোৰৰ ওপৰত ঠিক আছে মেডিটেশন কৰোতে ক'বলৈ দিয়া শব্দবোৰ যেনে ধৰক মই সুখী আছো মই মোৰ নিজৰ লক্ষ্যৰ পিনে লাহে লাহে আগুৱাই আছো আৰু বহুত কিবা কিবি এটসেট্ৰা ঠিক আছে তো বন্ধুসকল চাওক প্ৰথমতে এই যে শব্দবোৰ আছে এই যে পজিটিভ শব্দবোৰ আছে এই পজিটিভ শব্দবোৰ কেৱল আপোনালোকে ক'লেই নহব এই পজিটিভ শব্দবোৰ আপোনালোকে কোৱাৰ পিছত নিজে অনুভৱ কৰিব পাৰিব লাগিব মানে আপুনি সেই শব্দবোৰ কোৱাৰ লগে লগে সেই ফিলিংছখিনিও অনুভৱ কৰিব পাৰিব লাগিব সাপোজ ধৰক আপুনি কৈছে যে আপুনি সুখী আছে মই সুখী আছো ঠিক আছে তো এই কথাখিনি বা এই বাক্যখিনি আপুনি ভিতৰৰ পৰা নিজে অনুভৱ কৰিব পাৰিব লাগিব যদি আপুনি এই কথাটো কৈছে যে মই সুখী আছো কিন্তু আপুনি যদি অনুভৱ কৰিব পৰা নাই তেতিয়া হলে আপোনাৰ মেডিটেশন বা ধ্যান একেবাৰে সফল নহব তো বন্ধুসকল আজিৰ ভিডিঅ'ত মোৰ মেছেজ এইটোৱে যে যদি আপুনি মেডিটেশন বা ধ্যান কৰে তেতিয়া হলে সদায় এটা কথা মনত ৰাখিব যে মেডিটেশন কৰোতে কোৱা শব্দবোৰ আপুনি যাতে ফিল কৰি অনুভৱ কৰি কৈ আছে ঠিক আছে যেতিয়াই আপুনি ফিল কৰি অনুভৱ কৰি সেই কথাখিনি ক'ব তেতিয়াহে আপোনাৰ সেই মেডিটেশন বা ধ্যান সফল হ'ব ঠিক আছে তো বন্ধুসকল চাওক ইউটিউবত অলৰেডি বহুতখিনি ভিডিঅ' দি থোৱা আছে মেডিটেশন বা ধ্যানৰ ওপৰত আপোনালোকে মেডিটেশন বা ধ্যানৰ ওপৰত বহুত হাজাৰ ভিডিঅ' চাবলৈ পাব তাত কেনেকৈ মেডিটেশন কৰিব লাগে কিমানখিনি সময় কৰিব লাগে সেই গোটেইখিনি দি থোৱা আছে ঠিক আছে তো বন্ধুসকল আজিৰ মেছেজটো এইটোৱে আছিল যে মেডিটেশন কৰোতে কোৱা শব্দবোৰৰ ৰহস্য আৰু সেই ৰহস্যটো হৈছে যে সেই শব্দবোৰ কেৱল ক'লেই নহব সেই শব্দবোৰ আপুনি নিজে ভিতৰৰ পৰা নাভিৰ পৰা অনুভৱ কৰিব পাৰিব লাগিব ঠিক আছে সেই অনুভৱখিনি কৰিব পাৰিলেহে আপুনি তেতিয়া সফল ব্যক্তি সফল ধ্যান কৰোতে হ'ব পাৰিব ঠিক আছে আৰু সফল ধ্যান কৰিলে আপোনাৰ কি হ'ব আপোনাৰ যি ব্ৰেইন আছে আপোনাৰ যি মাইণ্ড আছে সেই মাইণ্ডটো আপোনাৰ শক্তিশালী হৈ উঠিব আপোনাৰ মেমৰি শক্তি বাঢ়িব ঠিক আছে তো বন্ধুসকল আজিলৈকে ইমানেই আছিল আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ